নমস্কাৰ বন্ধুসকল, মই বিকাশ। আজি পুনৰবাৰ মই আপোনালোকৰ বাবে লৈ আহিছোঁ বিষ্ণুৰ দ্বিতীয় জনপ্ৰিয় প্ৰণাম মন্ত্ৰটো কেনেকৈ আমি অসমীয়া ভাষাত শুদ্ধভাৱে উচ্চাৰণ কৰি মনত ৰাখিব পাৰি। সচৰাচৰ আমাৰ এই দেৱ দেৱতাৰ প্ৰণাম মন্ত্ৰসমূহ সংস্কৃত ভাষাত থকাৰ বাবে আমাৰ উচ্চাৰণ কৰোঁতে অসুবিধা হয়, ফলত আমি সহজে মনত ৰাখিব নোৱাৰোঁ। বন্ধুসকল, মই লাষ্ট ভিডিঅ'টোত মই আপোনালোকক বিষ্ণু প্ৰণাম মন্ত্ৰ 1 বুলি অভিহিত কৰিছিলোঁ। সেই ভিডিঅ'টোত মই আপোনালোকক কেনেকৈ সংস্কৃত ভাষাটো আমি অসমীয়াত উচ্চাৰণ কৰি কেনেকৈ আমি সহজে মনত ৰাখিব পাৰি তাৰ কিছুমান টিপছ আগবঢ়াইছিলোঁ। আশা ৰাখিছোঁ বন্ধুসকল আপুনি সেই ভিডিঅ'টো চাইছে আৰু অলপ হ'লেও উপকৃত হৈছে। এই ভিডিঅ'টোত মই সংস্কৃত ভাষাৰ পৰা অসমীয়া ভাষাত কেনেকৈ সহজে উচ্চাৰণ কৰিব পাৰি তাৰ কিছুমান টিপছ আগবঢ়াইছোঁ। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে কাইণ্ডলি জাষ্ট আপোনালোকক অনুৰোধ জনাইছোঁ যাতে মোৰ এই ইউটিউবৰ চেনেলখনত ছাবস্ক্ৰাইব কৰি দিয়ে, যাতে আপুনি সহজে ন ভিডিঅ'সমূহ আপুনি উপলব্ধ হয় আপোনাৰ মোবাইলত। তেনেহ'লে আহক আৰম্ভ কৰোঁ। ভগৱান শ্ৰীবিষ্ণু সৃষ্টি ৰক্ষাৰ দায়িত্বত নিয়োজিত হৈ থাকে। পৃথিৱীত ন্যায় আৰু নীতি যাতে সঠিকভাৱে নিৰূপণ হয় তাৰ বাবে ভগৱান শ্ৰীবিষ্ণু সদায়ে তৎপৰ। পৰমেশ্বৰ বিষ্ণুৰ প্ৰণাম মন্ত্ৰসমূহৰ ভিতৰত এই প্ৰণাম মন্ত্ৰটো বৰ জনপ্ৰিয়। আহক আমি মন্ত্ৰটো এবাৰ পাঠ কৰোঁ। বিষ্ণুৰ প্ৰণাম মন্ত্ৰ 2 বুলি ইয়াত মই অভিহিত কৰিছোঁ। কেশৱ ক্লেশ হৰণম নাৰায়ণ জনাৰ্দন গোবিন্দ পৰমানন্দ মাম সমুদ্ধৰ মাধৱ। সংস্কৃত ভাষাত বৰ উচ্চাৰণ কৰোঁতে মুখৰ ওৰ দুটা লগাব নালাগে। তেনেহ'লে প্ৰণাম মন্ত্ৰটোত কেশৱ আৰু গোবিন্দ সংস্কৃতত উচ্চাৰণ হ'ব কেশৱ আৰু গোবিন্দ। বৰ উচ্চাৰণ অৰ দৰে হ'ব। সংস্কৃত ভাষাত শব্দৰ শেষত উনিষ্কাৰ থাকিলে এই উনিষ্কাৰৰ উচ্চাৰণ মৰ দৰে হয়। তেনেহ'লে প্ৰণাম মন্ত্ৰত মা উনিষ্কাৰ শব্দটোৰ উচ্চাৰণ মাম হ'ব। ঠিক একেদৰে ক্লেশ হৰণম অসমীয়া উচ্চাৰণটো সংস্কৃতত ক্লেশ হৰণম হ'ব। ক্লেশ হৰণম। সংস্কৃত ভাষাত শব্দৰ শেষত বিসৰ্গ থাকিলে উচ্চাৰণটো হৰ দৰে হয়। প্ৰণাম মন্ত্ৰত তেনেহ'লে মাধৱ বিসৰ্গ উচ্চাৰণটো সদায় মাধৱ হ'ব। মনত ৰাখিব, বিসৰ্গ উচ্চাৰণ হৰ দৰে হ'ব, মাধৱ। এইবাৰ মই বিষ্ণু প্ৰণাম মন্ত্ৰ এবাৰ গাই দিছোঁ। কেশৱ ক্লেশ হৰণম নাৰায়ণ জনাৰ্দন গোবিন্দ পৰমানন্দ মাম সমুদ্ধৰ মাধৱ। এই প্ৰণাম মন্ত্ৰটো সহজে মনত ৰাখিবলৈ আমি ইয়াক 4টা ভাগত বিভক্ত কৰিব লাগিব। তেনেহ'লে আহক ভাগকেইটা মই একবাৰ গাই দিছোঁ। 1 নম্বৰ, কেশৱ ক্লেশ হৰণম। কেশৱ ক্লেশ হৰণম। বৰ উচ্চাৰণটো অৰ দৰে হ'ব, কেশৱ। আৰু যিহেতু ইয়াতে উনিষ্কাৰ আছে, এই উনিষ্কাৰ শব্দটোৰ উচ্চাৰণ মৰ দৰে হ'ব, কেশৱ ক্লেশ হৰণম। হৰণম নহয়, হৰণম ম। 2 নম্বৰ, নাৰায়ণ জনাৰ্দন। নাৰায়ণ জনাৰ্দন। নাৰায়ণ জনাৰ্দন। 3 নম্বৰ, গোবিন্দ পৰমানন্দ। গোবিন্দ পৰমানন্দ। যেহেতু ব আছে, বৰ উচ্চাৰণ অৰ দৰে হ'ব, গোবিন্দ। গোবিন্দ নহয়, গোবিন্দ। গোবিন্দ পৰমানন্দ। 4 নম্বৰ, মাম সমুদ্ধৰ মাধৱ। যেহেতু ইয়াতে উনিষ্কাৰ আছে, উনিষ্কাৰৰ উচ্চাৰণটো মৰ দৰে হ'ব, মাম সমুদ্ধৰ মাধৱ। মাধৱৰ শেষত কি আছে, বিসৰ্গ আছে, বিসৰ্গৰ উচ্চাৰণ হৰ দৰে হ'ব, মাধৱ। এতিয়া চাওক, মাম সমুদ্ধৰ মাধৱ। আহক দৰ্শকসকল, এতিয়া মই এই প্ৰণাম মন্ত্ৰটো অসমীয়াত ভাঙি দিছোঁ। হে কেশৱ, হে দুখ দুৰ্গাৰী, হে নাৰায়ণ, হে জনাৰ্দন, হে গোবিন্দ পৰমানন্দ, হে মাধৱ মোক উদ্ধাৰ কৰা।